পিকচাৰটোত এডিট কৰিবৰ কাৰণে প্ৰথমতে যোনটো প্ৰফাইল আছে ন ছাইডতে এয়া সেই প্ৰফাইলটোত ক্লিক কৰি মেগা পিক্সেলটো বঢ়াই ল'ব লাগে যাতে ফটোটো ফাটি নাযায় ন। বহুত ফটো হয় যিটো ছেভ কৰাৰ পিছত ফটোটো অলপ ফাটি যায়, কিন্তু এইটো মেগা পিক্সেলটো বঢ়াই ল'লে এতিয়া এডিট কৰা টাইমত যোনটো ফটো এতিয়া মই চিলেক্ট কৰিম, এতিয়া তলত আছে তেতিয়া চাইজ এটা দেখাইছোঁ, ডাঙৰ চাইজটো লৈ ল'লে হ'ল। লৈ লোৱাৰ পিছত আহি গ'ল, সেইটো ক্ৰপ কৰি লওঁ। ক্ৰপ কৰি যিমান চাইজত লাগে ক্ৰপ কৰি ল'ব পাৰে, নকৰিলেও চলিব। এইটো ক্ৰপ হৈ গ'ল। প্ৰথমতে কি কৰিম, এইটো নহয়, প্ৰথমতে কালাৰবিলাক এডজাষ্ট কৰিম ন। প্ৰথমতে ব্ৰাইটনেছটো অলপ বঢ়াই, কণ্টেষ্ট এইবিলাক বঢ়াই নিজৰ মতে অলপ মিলাই ল'লে হ'ল। এইটো মিলাই লোৱাৰ পিছত গোটেইখিনি অলপ মিলাই ফটোখন অলপ চাফা কৰি ল'ব লাগে ন। চাফা কৰি লোৱাৰ পিছত এতিয়া যিখিনি চুলি পাৰ্ট আছে ন, এইখিনি মই প্ৰায়ভাগ ফটো দিলে মোৰ চুলিখিনি পাতল, যিহেতু অলপ জধে মধে হৈ থাকে, তো মিলাই ল'ব পাৰি এনেকৈ। এইটোত গৈ কেনে যোনটোত অলপ আগত কি কৰিলোঁ সেইটোত গৈ এইখিনি চুলিখিনি এনেকৈ মিলাই ল'ব পাৰি, নিজৰ হিচাপত মিলাই ল'ব। এইটোৰ কাৰণে আৰু এটা ভিডিঅ' বনাম চুলিৰ কাৰণে। প্ৰায়ভাগে চুলিখিনি মই কেনেকৈ মিলাওঁ সুধি থাকে যে চুলিখিনি তোৰ ফটোত বেলেগ আছিল, ইয়াতে কেনেকৈ মিলিলে। তো মোৰ ইনষ্টাগ্ৰামত আছে যিখিনি ফটো, তাৰ গোটেইকেইটাতে মোৰ চুলিখিনি অলপ বেলেগ বেলেগ ডিজাইন দিয়া আছে। সেইটো কাৰণে মই বেলেগকৈ ভিডিঅ' এটা বনাব লাগিব। তো এনেকৈ চুলিটো অল অভাৰ যিখিনি ফেচটো আছে সেইটো হিচাপত চুলিখিনি মিলাই ল'লোঁ। এতিয়া DSLR উঠালে কি হয়, বেকগ্ৰাউণ্ডটো অলপ ব্লাৰ কৰিব লাগে। তো এইটো ব্লাৰত গৈ ওপৰত এইটো যোনটো আছে এইটোত ক্লিক কৰি চাইজটো বঢ়াই ল'লে হ'ল নিজৰ হিচাপত। এতিয়া মই কৰি আছোঁ, ব্লাৰ কৰি আছোঁ। একদম পাৰফেক্ট হ'ব লাগিব যে কথা নাই, দুদিনমান কৰিলে নিজে নিজে পাৰফেক্ট হৈ যাব। ফাৰ্ষ্টতে ইমান সহজ নহয় কৰা, মোৰো ভাল হোৱা নাছিলে। এতিয়া মই কৰি কৰি মানে এতিয়া এডিট কৰি থাকোঁতো, তো ধুনীয়াকৈ হৈ যায় মানে। তো এনেকৈ গোটেইখিনি ব্লাৰ মিলাই কেনে, মোৰো পাৰফেক্ট হোৱা নাই, চাব পাৰে, সময় লাগে পাৰফেক্ট হ'বলৈ। হৈ আছে এইটো এনেকৈ পাৰফেক্ট কৰি দিবলৈ হ'ল, ব্লাৰ কৰি গ'লে এইখিনি অলপ থাকি গ'ল। গোটেইখিনি ব্লাৰ হোৱাৰ পিছত ফটোটো আকৌ মিলাব লাগিব। এইখিনি অলপ অলপ এৰি দিছোঁ যে এইখিনি মই কেনেকৈ ঠিক কৰি কৈ দিম বাৰু। ছাইডত অলপ অলপ এৰি দিলে হ'ল, কাৰণ এইটো ব্লাৰটো কৰিলে মানে কি ফটো যোনটো ফিংগাৰ থাকে ন তাতে লাগি গ'লে বেয়া দেখি। তো অলপ অলপ মিলাই কেনে কৰি গ'লে হ'ল ব্লাৰটো। লাগি গুচি গ'ল, এইখিনি এনেকৈ মিলাই থাকিলে হ'ল। গোটেইখিনি মিলোৱাৰ পিছত এইখিনি অলপ আছে, একচুৱেলি মই যেতিয়া পিক্সাৰ্ট ইউজ কৰি আছিলোঁ, বহুত আগৰ পৰাই মই ইউজ কৰোঁ এইটো, কিন্তু মই মানে কি লগৰবিলাকে কৈ আছিল যে এইটো কেনেকৈ কৰ, তো মই মানে কি নিজৰ মোবাইলত দেখাই দিলে ন, তো মই ভিডিঅ'টো বনাইছোঁ যাতে চবেই চাই ল'ব পাৰে ন কেনেকৈ হয়। বহুত ইজি হয়, খালি অলপ ধৈৰ্য লাগে, খালি বহুত ইজি হয়। এই ছাইডৰখিনি হৈ যোৱাৰ পিছত এইখিনি কৰি দিলে হ'ল আৰু ইজিয়ে হয় অলপ। এইখিনি ছাইড ব্লাৰ কৰি দিলেই হ'ল। এইটো মই ব্লাৰ কৰাটো শিকাইছোঁ, কেইদিনমানৰ পিছত মই বেকগ্ৰাউণ্ডটো কেনেকৈ চেঞ্জ কৰে সেইটো দেখাই দিম বাৰু। বেকগ্ৰাউণ্ড চেঞ্জ কৰোঁতো একেই, ইজিয়ে হয়, এইটো প্ৰচেছটো অলপ বেলেগ। সেইটো কাৰণে মই ভিডিঅ' বনাম কেইদিনমান পিছত। আজি মই DSLR টাইপ ব্লাৰটো কেনেকৈ আনে সেইটো শিকাইছোঁ। এইখিনি আছে অলপ, এইখিনি হোৱাৰ পিছত এইখিনি কৰি লওঁ। মই অলপ স্পীড কৰি আছোঁ সোনকালে দেখাই দিবলৈ, আপোনালোকে অলপ শ্ল' কৰিব, সময় লওক, একো নাই, ফটোখন পিকচাৰখন ভাল হৈ যাব অট'মেটিকলি। মই অলপ স্পীডে কৰিছোঁ, বহুতখিনি স্পীড কৰিছোঁ। তো ধুনীয়াকৈ হৈ যাব বাৰু। অভাৰঅল মই কেনেকৈ ফটো এডিট কৰে
DSLR নিচিনা হৈ যায় ন, তো সেইটো কেনেকৈ কৰে মই এইটো শিকাই আছোঁ। একদম ইজি হয়, আপোনালোকে কৰা টাইমত খালি অলপ লাহে লাহে কৰিব। মই স্পীড কৰি আছোঁ, সময় ভিডিঅ'টো যাতে লম্বা হৈ নাযাওক। ভিডিঅ'টো বেছি দীঘল হ'লে শিকিব প্ৰব্লেম হয়। চিনি আছে অলপ। বেকগ্ৰাউণ্ডটো চেঞ্জ কৰি ল'লে হ'ল। বেকগ্ৰাউণ্ডটো ব্লাৰ, গোটেই বেকগ্ৰাউণ্ডটো ব্লাৰ কৰাৰ পিছত এইখিনি হৈ গ'ল, গোটেইখিনি ব্লাৰ। এতিয়া এই ওপৰৰ ৰাইট চিনটোত ক্লিক কৰি দিলে হ'ল। ক্লিক কৰি ব্লাৰটো যোনটো আছে সেইটো অলপ কমাই দিব, নিজৰ হিচাপত মিলাই কেনে অলপ মিলাই দিব। এতিয়া অলপ অলপ ইফেক্ট আছে, গম পাই যে বেক চাইডটো মিলোৱা গৈছে। তো এইখিনি হৈ গ'ল। এতিয়া আকৌ ইফেক্টছত গৈ আৰ্টিষ্টিকত গৈ এইটো যোনটো আছে ন, ইয়াতে ক্লিক কৰি অলপ এইটো কমাই দিব। এতিয়া ফটোখন অলপ মিলি যায় মানে এইটো ইমানটো মানত দি ফটোখন স্মুথনেছটো আহি যায় অলপ। গৈ পিন্ধি গৈ শ্বাৰ্পনেছ থাকে নেকি, এইটো অলপ ক্লিক কৰি এইটো অলপ বঢ়াই দিব, হৈ গ'ল। এতিয়া নেক্সট হৈ গ'ল, এতিয়া মই যিখিনি ফেচত এতিয়া মই ছানগ্লাছ পিন্ধি আছিলোঁ তো আন্ধাৰ আন্ধাৰ হৈ গৈছে। তো এই আন্ধাৰ ইফেক্টটো মানে ধৰা ভাল নেদেখি ন, তো সেইখিনি কেনেকৈ ঠিক কৰে এইটো দেখাইছোঁ। ইয়াৰ জেগাত যদি ফেচত কিবা দাগো থাকে সেইখিনি আঁতৰাই দিব পাৰি এইটো কৰি কিনে। নেক্সট আহিল তোমাৰ বেকগ্ৰাউণ্ডৰ যোনটো কালাৰ আছে ন, বেকগ্ৰাউণ্ডৰ সেই ট্ৰীখিনি যোনখিনি গছখিনি আছে, সেই গছখিনি এতিয়া মই চেঞ্জ কৰিম। প্ৰথমতে এইটো কালাৰটো মিলাই ল'লে হ'ল এনেকৈ। তাৰপিছত এই ৰাবাৰটো আঁকা আছে ন, ড্ৰয়িং কৰা আছে, তাতে যাব লাগিব। এইটো এতিয়া এইটো ক্লিক কৰি ব্ৰাছটো অলপ স্মুথ কৰি কিনে এইখিনি অলপ অলপ চুই দিলেই হ'ল, নিজে নিজে এইটো ইফেক্টটো আহি যাব। বেকগ্ৰাউণ্ডটো দেখাটো ধুনীয়া হয়, বস্তুটো পিকচাৰখন ধুনীয়া হৈ যাব অলপ পিছত। সেইখিনি বেকগ্ৰাউণ্ডৰ মই ট্ৰীখিনি কালাৰটো চেঞ্জ কৰি দিছোঁ। বহুত ইজি হয়, আপোনালোকে পজ কৰি কৰি চাই ল'ব পাৰিব ভিডিঅ'টো। মই একেবাৰতে গোটেইখিনি দেখাই দিছোঁ। হৈ যোৱাৰ পিছত এতিয়া কালাৰটো এডজাষ্ট কৰি ল'লে হ'ল অলপ অলপ এনেকৈ। মই নিজৰ হিচাপত এডজাষ্ট কৰিছোঁ, আপোনালোকে বেলেগ কালাৰ দিব বিচাৰিলেও পাৰিব পাৰে, গোটেইখিনি কালাৰ আছে। হৈ গ'ল। এইটো হোৱাৰ পিছত এতিয়া অলপ ইফেক্ট এটা দি দিব পাৰে, এইটো অলপ কমাই অলপ। তো এতিয়া যোনটো কালাৰ আছে না, আৰু অলপ ব্ৰাইট কৰিবৰ কাৰণে ইয়াতে যাব লাগিব। ইয়াতে ক্লিক কৰাৰ পিছত এইটো অলপ বেছি হৈছে আৰু ইমানটো কৰি দিলে হ'ল। ইমানটোত কৰি কেনে এতিয়া চবেই নিজৰ এডিটিং যেতিয়া নিজে কৰিছে তো নিজৰ নাম এটা দি দিলে হ'ল। লগ' কেনেকৈ বনায় এইটো মই পিছত দেখাই দিম, কিন্তু এতিয়া ইফেক্টটো কেনেকৈ কৰে এইটো দেখাই দিছোঁ। যোনটো এডিটিং আছে তো মোৰ জোনাক এডিটিং হয়, তো মই জোনাক এডিটিং বুলি লিখি দিছোঁ। লিখি দিয়াৰ পিছত তো এইটো ফিচাৰ বহুত ভাল হয় পিক্সাৰটোৰ, কাৰণ অলপ প্ৰফেচনেল টাইপ আহি যায় বস্তুটো। মই ইফেক্ট নিজে দিওঁ, এইবিলাক মই চাই আছোঁ কোনটো ইফেক্ট বেছি ভাল হ'ব। ইয়াতে গৈ টেক্সচাৰ আছে, টেক্সচাৰত চাব পাৰে, নহ'লে এইটোত গৈ কালাৰটো এডজাষ্ট কৰিব পাৰে। দুইটা চাইডে দুটা কালাৰ লৈ কিনে মই ব্লেক লৈ আছোঁ, ব্লেক লৈছোঁ, কিন্তু ভালকৈ গম পোৱা নাই বস্তুটো ৰখা। তো এইটো চাইডে ভাল নালাগে, পিনে লৈ কালাৰটো অলপ ব্লেকে কৰি দিওঁ নেকি। টেক্সচাৰ এটা দি দিলে ভাল হ'ব, এইটো চাবই। এই ব্লেক কালাৰ টেক্সচাৰটো দি দিওঁ, এইটো ঠিক আছে। অলপ ইপিনে লৈ আনো, ঠিক আছে। এইটো কৰি লোৱাৰ পিছত কৰিব পাৰে, চাইজটো চাই ল'ব পাৰে। যদি চাইজটো কম হয় বেয়া, এইটো চাইজটো মিলাই ল'ব পাৰিব নিজে। মই ছেভ কৰোঁ, এই ড্ৰত গৈ কিনে মই ছেভ কৰোঁ। এইপিনে বেলেগ অপশ্যনো আছে, ইয়াতে গৈ ছেভ কৰি দিলে হ'ল। আপোনাৰ পিকচাৰখন অলমষ্ট ধুনীয়াকৈ ৰেডি হৈ যাব যিখিনি পাৰে। মই টেকনিকখিনি দেখাই দিছোঁ, লাহে লাহে কৰি থাকিলে, যিমান লাহে লাহে কৰিব, যিমান ভালকৈ কৰিব সিমান ভাল হ'ব এইটো।
আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে। যদি ভাল লাগিছে লাইক কৰি দিব, লাইক কৰাৰ পিছত ছাবস্ক্ৰাইব কৰি দিব, মই আৰু ভিডিঅ' আনিম এনেকৈ। থেংক ইউ।